পুৱাৰ বন্তি গছৰ সৈতে সকলোৰে দিনটো শুভ হোৱাৰ আশাৰে মই জৰ্ণাই মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। আৰু সেয়ে এতিয়া ছোৱালীক লৈ এঠাইলৈ যাবলৈ ওলাইছোঁ মই। তেতিয়াহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া আমি আহি পালোহি, ওচৰতে হয় যিহেতু নৱৰাত্ৰি চলি আছে আৰু আজি নৱমী। সেই কন্যা পূজাৰ কাৰণে মই থকা ঠাইৰে ওচৰৰে এঘৰলৈ ছোৱালীক লৈ আহিবলৈ ক'লে আৰু লৈ আহিলোঁ। আহিয়ে প্ৰথমে তেওঁলোকৰ থাপনাখনহে মই এনেকৈ ভিডিঅ' কৰিলোঁ। আৰু এতিয়া তেওঁলোকে তেওঁলোকৰ নীতি নিয়মৰ মাজেৰে এই কণমানিকেইজনীক পূজা কৰিব আৰু তেওঁলোকৰ উপবাস ভাঙিব। তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকক। আৰু এয়া দেখিছেই, ঘৰখনৰ যিকেইগৰাকী ব্যক্তিয়ে উপবাস ৰাখে তেওঁলোকে পোনপ্ৰথমেই ফুলৰ পানী লৈ এনেকৈ কন্যাকেইগৰাকীৰ ভৰি ধুৱায় আৰু বাকী নিয়মখিনি কৰি যায়। আৰু এই যে দেখিছে, এই হ'ল ৰীমা, আমাৰ অসমৰ হয়। তাইক মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে আগতে। তাইও এইবাৰ নৱৰাত্ৰিৰ কাৰণে 9টা দিন সম্পূৰ্ণভাৱে উপবাস ৰাখিলে আৰু আমাৰ নীতি নিয়মৰ মাজেৰে, কাৰণ তেওঁলোকে যেনেকৈ উপবাস ৰাখে সেই আমাৰ কাৰণে সম্ভৱ নহয়, হয়তো ক'ৰবাত ভুল হৈ যাব পাৰে। তাই আমি যেনেকৈ উপবাস ৰাখোঁ তেনেকৈ 9 দিন উপবাস ৰাখি এতিয়া তেওঁলোকৰ লগতে উপবাস ভাঙিবলৈ বুলি আহিলে। আৰু এয়া তাইও এতিয়া তেওঁলোকে যেনেকৈ শিকাই গৈছে তেনেকৈয়ে কৰিছে। তেতিয়াহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো, আৰু কি কি কৰে মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। এতিয়া এনেকৈ সকলোৱে কণমানিকেইগৰাকীৰ ভৰি চুই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে। মই যদিও উপবাস ৰখা নাছিলোঁ, তথাপিও সম্পূৰ্ণ এই 9টা দিন আমিও সিদ্ধই খাই আছিলোঁ। আৰু আজি এই কন্যা পূজাৰ বিশেষ দিনটোত যিহেতু কণমানিহঁতৰ পৰা আশীৰ্বাদ বুটলাৰ সুবিধাকণ পাইছোঁ, সেয়ে আমাৰ অসমৰে যোৰহাটৰ পৰী আৰু ময়ো এনেকৈয়ে তেওঁলোকৰ ভৰি চুই তেওঁলোকৰ পৰা আশীৰ্বাদ বুটলিবলৈ এনেকৈ সেৱা জনালোঁ। আৰু ইমান ধুনীয়াকৈ আশীৰ্বাদ দিব শিকিছে আমাৰ টিকলিকেইজনীয়েও। আৰু এয়া এতিয়া আমাৰ অসমৰ ৰীমাই এনেকৈ উপবাস ভাঙিবলৈ বুলি আৰু কন্যাসকললৈ বুলি এনেকৈ ঘৰতে ৰুমতে ক্ষীৰ বনাই আনিছিলে আৰু তাই এতিয়া সকলোকে ক্ষীৰ দিছে। আৰু তেওঁলোকেও এনেধৰণে কিবা যোগাৰ কৰি থৈছে, তেওঁলোকৰো সেয়াও দিব। তেতিয়াহ'লে চাই থাকক আপোনালোকে। এয়া এতিয়া তেওঁলোকৰ নিয়ম মতে সকলোলৈকে এনেকৈ প্ৰসাদ যি আগবঢ়াই ৰাখিছিলে সেয়া আগবঢ়াইছেহি। আৰু প্ৰসাদ লোৱাৰ আগতে কন্যাকেইগৰাকীৰ মূৰত এনেকৈ এখন ৰুমাল যাচিছে তেওঁলোকে। সেয়া যিকোনো কাপোৰেই হ'ব পাৰে আচলতে। আৰু মোৰ ছোৱালীলৈ লক্ষ্য কৰিলে আপোনালোকে দেখিবই যে তাই কপালত এখন জয় মাতা দীৰ এডাল ফিতা বান্ধি আছে। যিহেতু তাই ইয়ালৈ অহাৰ আগতে মোৰ ৰুমৰ কাষৰ ৰুমতো এই পূজাভাগ যিহেতু কৰিছিলে কাষৰ ৰুমৰ গৰাকীয়েও, সেয়ে তাই যিহেতু তাৰ পৰা আহিছে আৰু তেওঁলোকে তাইক মূৰত এনেকৈ ফিতাডাল বান্ধি দিছে আৰু এওঁলোকে ইয়াত এনেকৈ ৰুমাল দিছে। যিয়েই নহওক, যোনে যেনেকৈ পাৰে তেনেকৈ দিবলৈ চেষ্টা কৰে।
আৰু এয়া নৱৰাত্ৰিৰ পূজাভাগেই হওক বা ইয়াৰ উপবাসৰ নীতি নিয়মবোৰেই হওক মোৰ বাবে সম্পূৰ্ণ নতুন হয়, যিহেতু মই আগতে কেতিয়াও এনেকৈ নৱৰাত্ৰিৰ পূজা 9 দিন উপবাস ৰাখি এনেকৈ কন্যা পূজা কৰা মোৰ ঘৰৰ আশে পাশে থকা অঞ্চলত কেতিয়াও দেখাও নাছিলোঁ আৰু শুনাও নাছিলোঁ। দুৰ্গা পূজাৰ সময়ত আমাৰ অসমতো এনেকৈ এদিন কন্যা পূজা কৰে বুলি শুনা পাইছিলোঁ, কিন্তু সেই পূজাভাগ কেতিয়াও এনেকৈ চকুৰে দেখা নাছিলোঁ যে কেনেকৈ কৰে, কি নীতি নিয়ম। ৰামনৱমীৰ নৱৰাত্ৰিৰ এই পূজাভাগ এইবাৰ আমাৰ অসমৰো বিভিন্ন মন্দিৰত বিভিন্ন ঠাইত কৰা ফেচবুকতেই হওক বা ছ'চিয়েল মিডিয়াৰ অন্য মাধ্যমৰ জৰিয়তে হ'লেও দেখা পাইছোঁ। মা কামাখ্যা দেৱালয়ত যদিও আগৰ পৰাই এই পূজাভাগ কৰে, কিন্তু এনেকৈ দেখা পোৱা নাছিলোঁ, কিন্তু এইবাৰ পাইছোঁ যে নতুনকৈ মা কল্যাণী দেৱালয়তো আৰু যোৰহাটৰ আন এক মন্দিৰতো এই পূজাভাগ কৰিছে নতুনকৈ, আৰু দেখি ভাল লাগিছে। আৰু এইগৰাকীও আমাৰ অসমৰে হয়, তাইও নৱৰাত্ৰি উপলক্ষে প্ৰথমৰ 3টা দিন উপবাস ৰাখিছিলে আৰু সেয়ে এনেকৈ কিবা এটা দি দক্ষিণাসহ কণমানি কন্যা কেইগৰাকীৰ পৰা আশীৰ্বাদ লৈছে। আৰু এনেকৈয়ে কন্যা পূজাৰ নীতি নিয়মখিনি কৰি তেওঁলোকে তেওঁলোকৰ পূজাভাগৰ সামৰণি মাৰিলে, উপবাস ভাঙিলে। আৰু এয়া হৈছে ছোৱালীয়ে কন্যা পূজাৰ বাবে পোৱা ভোগৰ থালিখন আৰু লগতে দক্ষিণা। এনেকৈ মই আপোনালোককো দেখুৱালোঁ আৰু চিন হিচাপে ভিডিঅ'তে ৰাখি থলোঁ। যদিহে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।